হেল্ল' বন্ধুসকল পুনৰ আহি গলো আজি আকৌ ওয়েলকাম টু মাই চেনেল জিন্টুছ টেকনিকেল ৱৰ্ল্ড আজি আপোনালোকৰ কাৰণে আকৌ এটা বস্তু লৈ আহিছো আগৰ বস্তুৱে এই হাৰথি বুলি কৈছিল যে হাথিয়াৰটো যে পাহৰিলে চাগে বোধহয় দেখাইছো এইটো আছিলে আকৌ এইটো আজি ফুল ইনষ্টলেশ্যন লৈ আহিছো মই কেনেকৈ ইনষ্টল কৰোঁ বা আপোনালোকে কিনিলে পিছত কেনেকৈ ইনষ্টল কৰিব পাৰিব সেই বিষয়ে সবিশেষ গম পাব বোধহয় আপোনালোক লাভান্বিত হ'ব আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পাব তো বলক বেছি দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ So, এইটো আছিল আজিৰ ভিডিঅ' য'ত মই আপোনালোকক BM800 মাইকৰ ফুল ইনষ্টলেশ্যন দেখালোঁ আপোনালোকেও হয়তো পিছত যদি কিনে কেনেকৈ ইনষ্টল কৰিব সেইটো বিষয়ে সবিশেষ গম পালে এইখন মই নলগাওঁ সেইখন লগাওঁ কিন্তু আপোনালোকক দেখাবৰ কাৰণে জাষ্ট লগাই দেখালোঁ আৰু মই কিন্তু ভিডিঅ' ৰেকৰ্ড কৰি থাকোঁতে এনেকৈ নলগাওঁ এনেই টেবুলতে পেলাই থৈ দিওঁ সেনেকৈ ৰেকৰ্ড কৰি দিওঁ এইখিনি কোনে কৰি থাকে ৰাতি 12টা বাজি গ'ল চাওক আপোনালোকে নিশ্চয় লাইক এটা মাৰি দিব আৰু নে কি কয় উপায় নাই ভিডিঅ'টো ভাল পালে বুলি নিশ্চয় আশা কৰিলোঁ যদি ভিডিঅ' চাই ভাল পালে নহয় নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে ছাইডত থকা বেল আইকন প্ৰেছ কৰি অল কৰি ল'বলৈ নাপাহৰিব পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ' সৈতে টিল দেন হেভ এ গ্ৰেট ডে এণ্ড অলৱেজ কিপ স্মাইলিং জেঠিটোৱে চিঞৰি দিলে উপায় নাই কি কৰিব এনেকৈ আৰু বাই বাই